Welcome to my class. আজি আমি নৱম শ্ৰেণীৰ এই যিটো লাষ্ট অনুশীলনী পৃষ্ঠকালীয় আয়তন চেপ্টাৰটোৰ 13.8 এইটো ষ্টাৰ্ট কৰিব ওলাইছোঁ। এতিয়া প্ৰথমতে আমি ইয়াতে আয়তনৰ এটাই সূত্ৰ আছে, আয়তনৰ সূত্ৰটো লাগিব। এতিয়া গোলকৰ আয়তনৰ সূত্ৰটো হৈছে তোমাৰ 4/3 পাই আৰ কিউব। লগতে অৰ্ধগোলকৰটো জানিব লাগে, এইটো দিয়া আছে। গোলক এটাৰ আয়তন পেজ নাম্বাৰ 269ত 4/3 পাই আৰ কিউব। আৰু লগতে অৰ্ধগোলকৰ আয়তনটো হৈছে অৰ্ধ হ'লে আধা হ'ব, গতিকে হাফ এটা আগত ল'লে 2 কেঞ্চেল, চ' 2/4 দুবাৰ যাব, চ' 2/3 পাই আৰ কিউব পাম আমি। এইটো হৈছে অৰ্ধগোলকৰ আয়তন। এই দুটা সূত্ৰই লাগিব আমাক ইয়াতে। আৰু গোলকৰ আয়তনৰ সূত্ৰটো 1 নম্বৰীয়া কুৱেশ্যন আহে পৰীক্ষাত এনে, তোমাৰ অবজেক্ট কি বুলি কয় এইটো মাল্টিপল চইচ কুৱেশ্যনত তোমাৰ এই কি বুলি কয় গোলকৰ আয়তন 4/3 পাই আৰ কিউব এইটো। চ' এতিয়া আমি 1 নম্বৰ কুৱেশ্যনটো চাওঁ। 1 নম্বৰ কুৱেশ্যনটো কি দিছে যে গোলক এটাৰ আয়তন উলিয়াব লাগে, নিৰ্ণয় কৰিব লাগে, যাৰ ব্যাসাৰ্ধ দিয়া আছে 7 চেণ্টিমিটাৰ আৰু 0.63 মিটাৰ। গতিকে আমি 1 নম্বৰটো ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট। সূত্ৰটো মই আকৌ লিখি দিছোঁ বাৰু। গোলকৰ আয়তন হৈছে 4/3 পাই আৰ কিউব, আৰটো ব্যাসাৰ্ধ, আৰু অৰ্ধগোলকৰ আয়তনটো হ'ব ইয়াৰ আধা 2/3 পাই আৰ কিউব। এতিয়া আমি 1 নম্বৰ প্ৰশ্নটো কৰিব যাওঁ। আমাক ব্যাসাৰ্ধ দিয়া আছে 7 চেণ্টিমিটাৰ, তাৰ আয়তন ওলাব লাগে। চ' 7 চেণ্টিমিটাৰ। সলিউশ্যন দিয়া আছে গোলকটোৰ ব্যাসাৰ্ধ আর 7 চেণ্টিমিটাৰ। এতিয়া গোলকটোৰ আয়তন ফ'ৰ বাই থ্ৰী পাই আৰ কিউব, 4/3 পাই 22/7 ধৰিব মেনশ্যন কৰা আছে, ইনটু আৰ 7 কিউব। 4/3 22/7, 7 ইনটু 7 ইনটু 7, 7 কেঞ্চেল, আৰু কাটাকাটি নাযায় এইখিনি। এইটো আমি ফ্ৰেকশ্যনতো ৰাখিব পাৰোঁ আনচাৰটো। চ' তলত 3 থাকিব, ওপৰত 88 আৰু 49, চ' ইকুৱেল কিমান পাম আমি 34312 ইকুৱেল, এইটো আমি ফ্ৰেকশ্যনত আনি দিলে 1437 1/3 মিশ্ৰ ভগ্নাংশত লৈ গ'লে ঘন চেণ্টিমিটাৰ, যিহেতু আয়তন এইটো। এতিয়া আমি নেক্সট কুৱেশ্যনটোত যাওঁ। একেই 1 নম্বৰ 2 এবাৰ দিয়া আছে 0.63 মিটাৰ। সলিউশ্যন দিয়া আছে গোলকটোৰ ব্যাসাৰ্ধ আৰ ইকুৱেল 0.63 মিটাৰ। এতিয়া গোলকটোৰ আয়তন ফ'ৰ বাই থ্ৰী পাই আৰ কিউব, 4/3 22/7 আৰ 0.63 হোল কিউব, ইমানখিনি আহিব। এতিয়া ইকুৱেল 4/3 22/7, আমি পইণ্টটো উঠাই লওঁ, 63 তলত কি ল'ব লাগিব 100 ল'ব লাগিব, যিহেতু দুটাৰ আগত দশমিক আছে, হোল কিউব। চ' ইকুৱেল 4/3 22/7, 63/100 তিনিটা আহিব, যিহেতু কিউব আছে 63/100, চ' ইকুৱেল এতিয়া 7ৰে 9 বাৰ, 3ৰে 3 বাৰ, আৰু কাটাকাটি নকৰাটোৱে ভাল, কাৰণ আনচাৰটো ডেচিমেলতে আহিব।
গতিকে আমি তলত 100 ৰাখিলে বেছি ইজি হ'ব তলত আহিলে তিনিটা 100 দ্যাট মিন্স একৰ পিছত 6টা 0 লাগিব ওপৰত আহিব 88 3 63 into 63 equal গতিকে এই চাৰিটা পূৰণ কৰিলে আমি পাম 1047816 1047816 এতিয়া দশমিক আহিব তিনিটা 6টাৰ আগত 36 1.05 এইটো যেটো 4ৰ পিছৰটো আমাৰ 5 বা 5তকৈ ডাঙৰ 5 বা 5তকৈ ডাঙৰ গতিকে এটা 1 এটা ইয়াতে এড হ'ব সো আমি পাম সৰি ইয়াতে দশমিকটো বহাব নোৱাৰো আমি ইয়াতে বহাব লাগিব 1 পইণ্ট এটো কাটি দিছো দে ইয়াতে 1.04816 that means 1.05 ইয়াৰ ক্যালকুলেশনটো মেইন ঘনমিটাৰ এটাই ফৰ্মুলা বেলেগ টান নহয় খালি ক্যালকুলেশনটো সিস্টেমেটিক কৰিব লাগিব 1.05 ঘনমিটাৰ নেক্সট আমি নাম্বাৰ 2 কোৱেশ্চনটো চাও আমাক কি কৈছে এটা গোটা গোলক আকৃতিৰ বলে অপহৰিত কৰা পানীৰ পৰিমাণ নিৰ্ণয় কৰা যেতিয়া ইয়াৰ ব্যাস হ'ব আমাক ব্যাস দিয়া আছে 28 গতিকে আমি তাৰ পৰা ব্যাসাৰ্ধ r2 উলিয়াই লম আৰু অপহৰিত কৰা পানীৰ পৰিমাণ মিন্স জাস্ট আয়তনটো উলালে হ'ল আয়তনটো উলাব দিছে এইটো কোৱেশ্চনটো প্যাটাৰ্নটো চেঞ্জ কৰি দিছে 2 number 1 28 centimeter solution দিয়া আছে গোলকটোৰ ব্যাস 28 centimeter এতেকে গোলকটোৰ ব্যাসাৰ্ধ r equal 2 ৰে হৰণ কৰিব লাগিব 14 times 14 centimeter এতিয়া মানে গোটা গোলক আকৃতিৰ বলটোৰ গতিকে আমি বলটো লিখো এটো বলৰ কথা কৈছে বলটো মানে গোলক আকৃতি বলটোৰ এতিয়া বলটোৱে অপহৰিত কৰা পানীৰ পৰিমাণ বলটোৱে অপহৰিত কৰা পানীৰ পৰিমাণ 4/3 pi r cube 22/7 14 cube 14 into 14 into 14 হাতেৰে দুবাৰ গল আৰু না যায় গতিকে আমি ফ্ৰেকশনতে আনি দিম আনসাৰটো মিশ্ৰ ভগ্নাংকত 388 14 196 into 2 গতিকে এইখিনি পূৰণ কৰিলে আমি পাম 34496 so equal এটো আমি পাম 3 এগুণ 3 3 এগুণ 3 14 3 4 এগুণ 12 2 29 3 9 গুণ 27 2 26 3 8 গুণ 24 2 2 বাকি থাকিব so 2/3 11498 2/3 ঘন সেন্টিমিটাৰ গতে ইমান ঘন সেন্টিমিটাৰ পানী কি কৰিব অপহৰিত কৰিব এইটোৱে so next number 2 next number 2 number 2 0.21 meter solution দিয়া আছে বলটোৰ ব্যাস 0.21 meter এতেকে বলটোৰ ব্যাসাৰ্ধ r equal
বাই 2 ইমানখিনি মিটাৰ হ'ব এতিয়া বলটোৱে অপসাৰিত কৰা পানীৰ পৰিমাণ 4/3 pi r cube so equal 22/7 আমি এটো এনেকৈ ৰাখি দিছো ইয়াতে সিম্পলিফাই কৰিম 4/3 দশমিকটো উঠালে 21/2 into 100 whole cube so equal 4/3 22/7 21/2 into 100 তিনিটা আহিব এতিয়া হাতেৰে তিনিবাৰ গ'ল 3 কেনসেল 2 ৰে ইয়াক দুবাৰ আকৌ 2 কেনসেল 2 ৰে ইয়াক 11 টাইমছ সো তলত আমি 100 কেইটা ৰাখো বাৰু তিনিটা 100 আছে পূৰণ কৰিলে একৰ পিছত 6টা 0 আহিব ওপৰত থাকিলে 11 21 21 11 into 441 so equal 441 into 11 11 এগুণ 11 1 হাতে গল 1 44 45 ৰ 5 হাতে গল 4 48 4851 ইমানখিনি আহিব সো এটা দশমিক কেইটা তিনিটা ছটাৰ আগত দশমিক বহিব ইয়াতে চাৰিটা আছে 4851 এটা দুটা 0 ল'ব লাগিব এটো ইমান ঘন মিটাৰ পানী কি কৰিব বলটোৱে অপসাৰিত কৰিব টান নহয় ক্যালকুলেশনটো এই সিস্টেমত কৰিলে তোমাৰ এনে ডেসিমেল থাকিলে অলপ প্ৰবলেমেটিক হয় কাৰণ আমি দশমিকটো সাধাৰণতে উঠাই ললে ইজি হয় নেক্সট নাম্বাৰ 3 কোৱেশ্চনটো দিছে যে ধাতুৰে নিৰ্মিত বল এটাৰ ব্যাসটো দিয়া আছে 4.2 সেন্টিমিটাৰ যদি ধাতুবিধৰ ঘনত্ব প্ৰতি ঘন সেন্টিমিটাৰত 8.9 গ্ৰাম তেন্তে বলটোৰ ভৰ কিমান গতিকে আমি ব্যাসৰ পৰা ব্যাসাৰ্ধ r2 উলিয়াই লম তাৰপিছত আমি আয়তনটো আমি পাম আয়তনটো আমি ঘন সেন্টিমিটাৰত পাম তেতিয়া সেই যেটো আয়তনৰ লগত আমাৰ 1 ঘন সেন্টিমিটাৰত কিমান গ্ৰাম হয় 8.9 গ্ৰাম এতিয়া আমি যিমানখিনি আয়তন পাও সেই আয়তনৰ লগত এটো মাল্টিপ্লাই কৰি দিলে আমি কি পাম বলটোৰ ভৰটো আমি পাই যাম এটোৱে আৰু সো নাম্বাৰ 3 সলিউশন দিয়া আছে বলটোৰ ব্যাস 4.2 সেন্টিমিটার এতেকে বলটোৰ ব্যাসাৰ্ধ 4.2/2 that means কি পাম আমি 2.1 সেন্টিমিটার এতিয়া আমি বলটোৰ আয়তনটো উলিয়াম এতিয়া বলটোৰ আয়তন 4/3 তো r হ'ব pi r cube 4/3 22/7 2.1 whole cube 2.1 to আমি দশমিকটো উঠালে 21/10 তিনিটা আহিব হাতেৰে তিনিবাৰ 3 ক্যান্সেল এখিনি আমি এতিয়া ভেৰি নকৰো পইণ্টতে আহিব এইটো সো তলত আহিলে 10 গুণ 100 100 গুণ 1000
88 আৰু এইফালে 441 সো পূৰণ কৰিলে আমি পাম 38808 জাষ্ট এ মিনিট ঠিকে আছে এইটো 38808 1000 সো তিনিটাৰ আগত দশমিক আহিব তিনিটা 0 আছে 38.808 ঘন সেন্টিমিটাৰ এতিয়া বলটোৰ ধাতুবিধৰ ঘনত্ব প্ৰতি ঘন সেন্টিমিটাৰ 8.9 গ্ৰাম তেনে বলটোৰ ভৰ কিমান এতেকে বলটোৰ ভৰ এক ঘন সেন্টিমিটাৰত কিমান হয় 8.9 গ্ৰাম গতিকে ইমানখিনি ঘন সেন্টিমিটাৰত এটা আমাৰ 38.808 এৰে এইটো পূৰণ কৰিব লাগিব পূৰণ কৰিলে আমাৰ কি আহিব 345.39 গ্ৰাম এইটো আনসাৰ পূৰণটো হেৰি কৰিবা দশমিকটো উঠাই ল'বা উঠাই লৈ 38808 এৰে 89ক পূৰণ কৰিলে হ'ল তাৰপিছত তিনিটা চাৰিটাৰ আগত দশমিক বহাই দিলে হ'ল দুটা 0 আহিব এইটো সো ইমানখিনি আহিব 0 নাহে আচলতে এইটো হেৰি আহিব 345.3912 আহে 3912 গতিকে আমি দুটা ডেচিমেলৰ পিছত দুটা ৰাখিলেও হ'ব 0.39 গ্ৰাম ইমানখিনি আহিব লাষ্টত 1টো নিলিখিলেও হ'ব এইটো লিখিলেও ভুল নহয় এইটো গতিকে সো আজি 3 নম্বৰলৈকে থাকক নেক্সট ভিডিঅ'ত আৰু নেক্সট কেইটা কৰাম তোমালোকে হেৰি কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা তেতিয়া নটিফিকেশ্যনখিনি পাই যাবা আৰু লাইক কৰিবা ভিডিঅ'ছখিনি শ্বেয়াৰ কৰিবা ঠিক আছে থেংক ইউ